মই আজিৰ পৰা 4 মাহ আগতে আপোনালোকক এনেকৈ ভিডিঅ'ত কৈছিলোঁ যে বাছ আৰু ট্ৰাকৰ পৰা আমি টোল গেট ল'ম, চাইকেল ৰিক্সা অটো 4চকীয়া বাহনৰ পৰা টোল গেট নলওঁ। মই স্পষ্ট কৰি কৈছিলোঁ ট্ৰাকৰ পৰা আমি পইচা ল'ম, বাছৰ পৰা ল'ম, কিন্তু অটো ৰিক্সা চাইকেল গাড়ী কাৰো পৰা নলওঁ। যদি গোটেই ট্ৰাক আৰু বাছবিলাক ফাঁচী বজাৰত আহি উপস্থিত হয় তেতিয়াহ'লেতো গুৱাহাটীখন কেৱাজ হৈ যাব। সেইকাৰণে এই বিষয়টো আমি কিমান দিন আগতে ঘোষণা কৰি থৈছোঁ। লাজ নাপাব জানো 14 তাৰিখে উদ্বোধন হোৱাৰ পিছত যেতিয়া আমি কাৰো পইচা নল'ম, লাজ পাবনে নাই? পলিটিচিয়ানে অসত্য কথা ক'লে ক্ষমা খুজিব লাগে, মিডিয়াই অসত্য কথা ক'লে ক্ষমা খুজিব লাগে নে নাই? তাৰ ওপৰত আপোনালোকৰ কিবা কোড অফ কণ্ডাক্ট আছে নে নাই? কিবা আছে নেকি ব্যৱস্থা আপোনালোকৰ ভিতৰত নে নাই? নাই। কি ক'ম এতিয়া? আমিতো অসত্য কথা ক'লে আপোনালোকে 24 ঘণ্টা তাক টুক বজাই থাকে। আপোনালোকে অসত্য কথা ক'লে ৰাইজৰ হাতত কি আছে সেইটো মোক অলপ বুজাই দিয়কচোন। কিন্তু অসত্য কথা ক'ব নালাগে। এইবিলাক কথা মোৰ হাঁহি উঠে। এইকাৰণে 15 তাৰিখে ৰাতিপুৱা যেতিয়া গাড়ী চলিব চবেইটো গমেই পাই যাব যে ইয়াততো টকা পইচা দিব নালাগে, এইটো মিছা কথা কিয় লিখিলে। 10 কপি চাৰ্কুলেশ্যন কমি যাব। সেইকাৰণে মই বহুত চিন্তা কৰি থাকোঁ আপোনালোকৰ কাৰণে।